So hey guys, welcome back to our YouTube channel. আৰু আসু ক'ত হেতু চাওক ফাৰ্ষ্ট টাইম এইফালে নদী আছে, এইফালে নদী আৰু এইটো পুল মানে গাঁৱৰ ভিতৰলৈ সোমাই যোৱা মেইন জান। ইয়াত আমি কৰি আছো কি মাছ ধৰি আছে এতিয়া হা মানে আমি কিটা এই এটা দুটা তিনটা দেখি আছে এইকণ আছে তিনটা দুটা চাওক দুটা আৰু মই প্লাছ ভিতৰত এই পুলটোৰ ভিতৰত আছে দুটা মানে টোটেল পাঁচটা আমি আহিছিলোঁ ফুৰিবলৈ আৰু পুলটোৰ মাজত মানে মাছ কেইটামান পানীটো ইটো জানৰ পৰা মই পানী দেখাই আছোঁ ইটো জানটোৰ পৰা মানে পানীটো বাহিৰলৈ ওলাই আছিল নদীলৈ ওলাই আহিছিলে ত' মাজত মানে মাছ কেইটামান খেলি আছিলে তাৰপিছত আমাৰ মাথা হ'ল কি এটা গৈ পেলাই ঘৰৰ পৰা আনিলে আঁঠুৱাখন আপোনাৰ দেখাই আছে আঁঠুৱাখন এইফালে পাতি এইখনত পাতিলোঁ চাওক এইখনত আঁঠুৱা পাতি এইখনত আঁঠুৱা পাতি ইফালৰ পৰা দুটা সোমাই পেলাই পানী সিঁচি আছে এইটো পৰি আছে পুলখনত হাই গৈ দে এইবোৰে মই এইটো ইয়াত তলত দুটা সোমাই আছে টোটেল 5টা আহিছিলোঁ এনেই ফুৰিবলৈ নৈ কাষে মাছ দেখি গ'লো মাছ দেখি পেলাই চব ক'লে বোলে এইকেইটা মাছ ধৰি লওঁ বোলে মানে এটা গৈ লগালগ ঘৰৰ পৰা আঁঠুৱাখন আনিলোঁ আঁঠুৱাখন আনি এইবোৰে পাতি সিটো মূৰৰ পৰা মানুহ সোমাই দিয়ে পানী সিঁচি আছে আৰু মাছ কিমান পালোঁ লাষ্টত দেখাই আছোঁ ৰ'ব আৰু মাছ এইকণত আছে কেইটামান চাব ৰ'ব মাছ ইয়াৰ পৰা উলিয়ালে দেখা পোৱা যাব ওলা তহঁতি ওলা পুলটোৰ পৰা ওলা মাছ কেইটামান আছিলে মাজত কেইটামান মাছ ৰৈ আছিলে এইফালে আঁঠুৱা পাতি সেইফালে সোমাই আহিলে পানীটো সিঁচি হ'ল নাই ওলা মাছ আছে হৈ তাত ওপৰলৈ ব'ল নদীখন এইখন আৰু পুলটো এইটো চেণ্ডেল ক'ত গ'ল মোৰ এইযোৰ চেণ্ডেল ভাই ৰ'বা চাওঁ কিমান আছে মাটি পৰিছে বুটলি ল'ব দে ৰ ইডিট কৰি দিবি প্ৰথমে সেই কৰি ল ভিডিঅ'টো কৰি ল এইকণ মাছ জিলিকি আছে এইকণ দেখা কি গুলি ফুৰিব আহিছিলি তহঁতি মাছ ধৰিলি পানী কিমান গৈছে চাওঁ এইফালৰ পৰা ভাই চাওক পানীটো জইন হৈ আছে এইফালৰ পৰা এইফালে ন আকাশৰ পানীটো কি বন্ধ কৰি দিছিল নেকি পানী নহয় এই বন্ধ কৰি দিছিলে ইয়াত মানে মাটি দি বন্ধ কৰি দিছিলে আৰু এইফালেদি আমাৰ গোটেই গাঁৱত পানী গুচি যায় গেলাবিল নদীৰ পৰা আৰু প্ৰথমে জানটো সোমাই আমাৰ এইফালে গোটেই পথাৰখিনি পানী হৈ যায় গোটেই পথাৰখিনি পানী এইখিনি গৈ পেলাই ঘৰত ধুই দিবি চব ঠিক হৈ যাব নাই বাৰু মাছ বোকা আছে চব চাহ ঘৰত ধুই দিবি ভাল লাগিলে মাছ ধৰি ফুৰিব আহিছিলি 10 মিনিটৰ কাৰণে কষ্ট হ'ল নদীৰ মাছ দনিকণাটোৱে বেষ্ট কৰি দেচোন বেষ্ট কোৱালিটি ধুই লওঁ এইখন নদীখন আৰু মই যে কৈছিলোঁ জানটোৰ পৰা পানী গৈ আছে বুলি জানখন এইখন চাওক এইটো জানটো মানে সেইকাৰণে আপোনাৰ পুল দেখাইছে পুলটো আছে তাত পুল নদীখনৰ পৰা পুলটোৱেদি পানী সোমাই জানটোত আৰু জানটোৰ পৰা ডাইৰেক্ট ইফালে যিমান পথাৰ আছে যিমান পথাৰ আপোনালোকে দেখিছে চব পথাৰত পানী হৈ যায় ইয়াত যেতিয়া পানী বাঢ়ে আমাৰ যেতিয়া বানপানী হয় গোটেই পানী গেলাবিল নদীৰ পৰাই হয় আৰু এইবাৰলৈকে মানে এইবাৰ পানী এতিয়ালৈকে আমাৰ ইয়াত হোৱা নাই কিন্তু হ'লে বহুত ডাঙৰ হয় অসমত বহুত জেগাত বানপানী যি ভয়াৱহ ৰূপ দেখিছোঁ আমাৰ ভয় লাগি আছে বাট নদী বাঢ়িছে আৰু কমিছে কিন্তু এতিয়ালৈকে আমাৰ পথাৰৰ মাজলৈ সোমোৱা নাই চ' পথাৰৰ মাজত যেতিয়া পানী সোমাব তেতিয়া নিশ্চয় আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম চ' এতিয়া সিহঁতি মাছ যিকেইটা পালে গৈ আছে সেইকেইটা সিহঁতি ধুব এতিয়া ধোৱাটো দেখাই আছোঁ বোলক আৰু এই বোকাই লুটি মাছকেইটা ইয়াতে ধুবলৈ আহিছোঁ ইয়াত এইটো জানটো চাওক আমাৰ গাঁৱলৈ মেইন পানী সোমোৱা জান কোনটো হয় এইটো ন এইটো তাত আছে পুলটো সেইকণত পুলটো আছে সেই পুলটোৰ পৰা নদীৰ পৰা ডাইৰেক্ট পানীটো সোমাই যায় এইফালেদি গৈ বোলে যিমান পথাৰ আছে চবতে পানী বানপানী হৈ যায় চাওঁ কিমান মাছ ওলালে চাব দে আধা কেজি মাছ ওলালে নে নাই চাফা হৈ গ'ল পানী দে ৰাইজ মাছবোৰ ধুই আছোঁ ধুনীয়াকৈ বগা পুঠি মাছ গোটেই সোপা আজি মেইনলি ভাগ্য ইয়াৰ
মানে কি হ'ল এহেঁতি 1 2 3টা মানুহ এই 3টা মানুহ বৰত আছে মানুহ ঢুকাইছে বৰত আছে 3টা মানুহ 3টা ল'ৰাই মাছ নাখায় আৰু প্লাছ ময়ো নাখাওঁ মই মানে কি হ'ল আমাৰ শুকুৰবাৰে মাছ নাখায় মাছ মাংস আমাৰ শুকুৰবাৰে নচলে চব খাব এই ৰাহুটোৱে ইয়াৰ চব সেইটো কাৰণে কষ্ট ইয়ে কৰিছে হয় নাই কষ্ট ইয়ে কৰিছে পটককৈ বোলে মাছ ধৰো বুলি কোৱা ঘৰ গৈ আঁঠুৱা লৈ গুচি আহিছে হ'ব দে ভাজি হৈ গ'ল চ' গাইছ এই সৰু ভিডিঅ'টোৱে কিবা এটা আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ গাঁৱৰ পৰিৱেশ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ টাটা বাই বাই আৰু চবকে থেংক ইউ কৈছোঁ মোৰ চেনেলটো বৰ্তমান 2700 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে চ' আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ দ্বাৰা চেনেলটো আজি ইমানখিনি ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে চ' আশা কৰিছোঁ আগলৈও এনে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি সাহস দি যায় ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম চ' আজিলৈ বাই